যা যা তোৰ বহুত কাম আছে যা আমি কাম নাইকিয়া মানুহ বেটা খোজ কাঢ়া মচন চাচন চাও ঐ হাত দুখন কি হ'ল কোচ খাই গ'ল চাও আছে 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 ঠাণ্ডা যে অকণমান কোচ খাই যায় সেইকাৰণে হাত খোজ খাব নেকি এই ঠাণ্ডা দিনত বহুত বস্তু কোচ খাই থাকে হাতখন কিয় খোজ খাব জুমনি কৈছো কেকে চাই মানে দীঘল গৰম কাপোৰ এটা কিনি দিছে 5 বছৰলৈ চলিবলৈ দিছে 5 বছৰলৈ গৰম কাপোৰ নাম ল'বলৈ মানা কৰিছে সেইটো কওঁ তই ইয়াত কি কৰি আছ মই এনে আছো আৰু তই কি কৰি আছা আমিনো কি কৰিম আস্তা হোৱা মানুহ কি ৰোৱা আস্তা হোৱা ঐ মূৰ্খ বাটেদি অহা যোৱা কৰা মানুহক বাটৰুৱা বুলি কয় বাটেদি বাটৰুৱা আমি আস্তা দি অহা যোৱা কৰোঁ আমি আস্তা হোৱা তোৰ মানে কমল চেঞ্চ বস্তুটোৱেই নাই কমল চেঞ্চ কমন চেঞ্চ তই কমল সেইকাৰণে কমল চেঞ্চ ঐ মূৰ্খ নিজে নিজে শব্দ সৃষ্টি কৰি থাক তই পাগল কি হলে কি চাইছ আপোনাক মোক আগে পিছে দেখাই নাই তই নিজৰ বুলি গোটেই গাহৰি তেল পিছে আৰু মানে তেলকে পিছত নোমবিলাক ওলাই থাকে যেন তই নিজক চাইছ নে নাই তই একে মাইকী মুৰ্গীজনী আৰু মই মাইকী মুৰ্গীতহে পৰোঁ নেকি বাৰু ইয়াত ফুল এটা থাকে যে মূৰত মাইকী মুৰ্গীজনীৰ আচ্ছা আপোনাৰ থানাত কি কাম আছে থানাত সৰা মোচা তেতিয়াহ'লে ঠিকে আছে ঐ ৰচোন তই এইটো কি চেঞ্চত মোক প্ৰশ্নটো কৰিলি আপুনি কি টেনচন মোৰ উত্তৰ দিছে মানে ন চাওক মইতো আপোনাক কিবা এটা সুধিছে আপুনি ভুলকে উত্তৰ দিছে ন মইতো জানিব বিচাৰিছে আপুনি এইটো কি মাত উলিয়াইছ তই নিজৰ মাতত কথা নকওঁ কিয় মই সুধিছো আপুনি কি কৈছে আপুনি কৈছে সা মোচা কওক মই যাওঁ ৰ মই থানাত কম্পিউটাৰ চলাওঁ কণ্টিপিটাৰবিলাক বহুত সৰু হৈ গ'ল দেই ই ইনচাল্ট কৰিবলৈ ল'লে মানুহক সেইবুলি কৈছে নেকি বাৰু কি সেই বুলি কৈছে নেকি বহুত দিনৰ মূৰত মানুহ ঘূৰি আহিলে মানুহক মৰম লাগে এইটোক দেখি দেখোন যায়হে উঠিছে ঐ উঠিবই আমি সঁচা কথা কওঁ যে সঁচা কথা কোৱা মানুহৰ কিন্তু সতটো বেছি বেয়া কেছ দাটো ক দাদাটো ক'বলৈ দিয়ক সঁচা কথা কোৱা মানুহৰ সতটো বেছি মোৰ সতটো আছে মহাত্মা গান্ধীও এছ আছিল ময়ো এছ হ'বলৈ আছে এছটো কি এইটো যে পুলিচৰ মাৰিলে না মোক উকালে থলে থানা লাইনলৈ অনা মানুহক এইটো ব্যৱহাৰ কৰিছে যে নগেনী বাইদেউ ধুনীয়া চাকৰি এটা পাইছা লেকচাৰ মাৰিবলৈ ঠেং এখন খুলি থৈছে যে ঠেং নহয় জোতা ঠেঙতেতো পিন্ধে খুলি থৈছে যে গোটেই ঠেংখন খুলি থবলৈ দিগদাৰ যে সেইকাৰণে জোতা জোৰে খুলিছো হ'ল এইটো পোৱা আছে হ'লে নমাকচোন নমাক থানাততো মই কেইদিনমানহে নাছিলো ন চা কি হ'ল তাতে থানাততো মই কেইদিনমানহে নাছিলো চা কি হ'ল তাতে বাকী খিনি ক তুমিহে মাতি আছিলা মই বোলে চাহ মাতটো কেতিয়াবা মাইকী নিচিনা হ'ল মোহন কোৱা এনেকে মাতটো দি যাব চা কোৱাচোন কথাটো মানে থানাত মই কেইদিনমানহে নাছিলো থানাখন কিন্তু ধ্বংস অলপ হ'ল চা কি ধ্বংস হ'ল তুমি বেছি ধ্বংস হৈছা ফাল্টু কথা নকবি ঘৰত ভাতটো খাই আহিবা ইয়াত লেকচাৰ মাৰিবলৈ আহিছা ভাত খাই নাহি মানে ভাতটো খাবা মই কৈছো আজি ভাত কিহেদি খাই আহিছা লোকেল চিকেন লোপেল চিপেন নে চালানী লোকেল পিয়ৰটো লোপেল চিপেন বুলি কওঁতে মনত পৰি যায় চা আদা নহৰু কাঠ আলু দি এসাঁজ মাৰিছো আৰু কাঠ আলু চিকেনৰ লগত খাই জানো ছাৰ খাই নেকি চাগে মইতো খাই পোৱা নাই বাৰু মোৰ লগত মনুষ্যকিয়া ঘৰলে ওলাবা কোন মনুষ্যকিয়া চতিয়া যে নাটক কয় জানমণিখনত যে আছিল ঘটিটো মাৰি দিয়ে যে চা এই চাপৰকে মানুহজন মানে চতিয়ালে গৈছিলো নাটক আছিলে পদ্ম হাজৰিকা দাৰ ঘৰত মানুহ আছে কাৰণে মনুষ্যকিয়া ঘৰত মই দুৱাটি থাকিবলৈ দিলে সেই দুৱাটি মোক অত্যাচাৰ কৰি পেলালে চা কিয় ইমান শাক পাচলি খাই চা শাক পাচলিটো ভাল হে ইমান ভাল নহয় চা মানে মাংসৰ লগতো শাক পাচলি মাছৰ লগতো পাচলি সেইপাতে পাচলিৰ লগতো পাচলি মই বোলে চাহৰ লগত পাচলি নিদিব নেকি চাহে পানী পিঠাই দিলে পানী পিঠাটো পালেং দিয়ে নিছে চা মই যে ঘূৰি আহিছো
মই ভাবিছো মই মানুহ নে একচুৱেলি ছাগলী পোৱালি চা হাঁহি উঠিছে এইবাৰ কাহিনী এটা শুনিব হেই, এই হ'ব আৰু নালাগে কি কামত আহিছিলি সেইটো ক চৰক মানে মই কি ক'বলৈ আহিছিলো তইহে জানিবি লোকেল মুৰ্গীটোলৈকে মোৰ মনত আছে তাৰ আগত মই কি কৈ আছিলো মই নাজানো তইহে জানিবি কিবা চা মই টপিকটো অকণ পাহৰিছো মনত পেলাই আহোনে কি চা ঠিক আছে যোৱা মনত পৰিছে চতিয়া মানে মনোজ শইকীয়া সেইটো কলি সেইটো কলো চা হয়তো কলা নহয় তুমি শাক পাচলি যে অলৰেডি কলা মই কিহৰ ওপৰত কৈ আছিলো বাৰু লাগকচোন আপোনালোক মুখহে লাগিব দিলে মই টপিকটো কি উলিয়াইছিলো বাৰু কিহৰ ফিলিংছ এই যে LC পদটো গ'ল তাৰপিছত তোমাৰ চকীখনো গ'ল তোমাৰ অনুভৱটো কেনেকুৱা তই কাৰ লগত চুপতি মাৰিবলৈ আহিছ ৰাকেশ কাৰ লগত চুপতি মই কথাৰ মাজত সোমাইছে আপোনাক কৈ আছে যাওক তই কাৰ লগত চুপতি মাৰিবলৈ আহিছ হ'লেও মই এটা কথা সুধি যাওঁনে সোধ মানে SI চাক মই কিবা এটা কমপ্লেইন দিবলৈ আহিছিলো কি কমপ্লেইন আছিলে সেইটো মই পাহৰি গলো আপুনি ক'ব পাৰিব নেকি বাৰু কি জানো যি জানো তাকে কওক নাজানো বুলি কৈছো নে নাই আকৌ বোলে কি জানো মানে নাজানো জানো নাজানো একেই হেই চব এই চব মানে মানুহজনী হতাশাত আছে তই কি কাৰণে কি হতাশা এই মানুহজনী অলপ দিনৰ আগতে LC পদটো গ'ল তাৰপিছত নিজৰ চকীখন গ'ল এই মানুহজনী কি কাৰণে তই ইমান ফটো কি ফটো দিবলৈ আহিছ কি ফটো দিবলৈ আহিছ তোক কৈছে ফালতু চব একচুৱেলি কাক কৈছে মই গম পোৱা নাই কাক কৈছে হাতাশাক লগত লৈ ফুৰিব ভাঙিছে এতিয়া মুখ ধৰিবলৈ আহিছে একচুৱেলি কি জানা মানুহৰ জীৱনটো যে চিঙাটো ছিঙি যাব এৱাটো এৰি যাব ভাঙাটো ভাঙি যাব কিন্তু কিছুমান বস্তু যোৱা লগাব পাৰি কি বকি আছা মানে তোমাৰ যে ভাঙিছে মই যোৱা লগাব পাৰো নেকি চাওঁ দিয়াচোন কি ভাঙিলনো মোৰ তাকে যে ক'লে হতাশাটো হতাশা নেভাঙে নহয় হতাশাত ভোগেহে ভোগে মানে জ্বৰৰ নিচিনাই তেওঁ ঔষধ খাব লাগিব তুমি যোৱাচোন যোৱা মই কাম এটা কৰি আছো আঁতৰি থাকা অকমান ভয় খাই গলোগে মোৰনো কি চুই কটাইখন আছে তুমি যে ভয় খাইছা একেজন চুই কটাই লৈহে ফুৰিছে সৰু ল'ৰাটোলৈও ভয় খাইছে আমাৰ দোকান কাঢ়ি ল'ব তাক মই দিম ৰাম ইয়াত গাজনি মাৰি থকাতকে মোহনক নধৰকে কেলে তাকেইতো মই বিচাৰিছো পালা হৈ তোক ধৰিম মই মোহন উগ্ৰপন্থী ধৰিব পৰা নাই ভিতৰত আছে যা ধৰগে এই মোক দাদা বলক এই যাম ৰহ ভয় খাইছে একো ভয় খোৱা নাই আকনো কি কথাত মূৰ চুবাবলৈ আহিলে নাপায় মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছে আমি মানুহে নেচ থকা ছাগলী পোৱালি নহয় ছাগলী পোৱালি বুলি কওঁতে মনত পৰিছে মনুষ্যকে কথা এটা শুনিবা নালাগে এটাই বহুত আছিলে এই মোহন কি হ'ল কোৱাচোন তোমাৰ কৈছা নগিনী বাইদেউ বোলে কিবা হতাশা ভাগিছে কি হতাশা ভাগিছে মোক কওকচোন তোক কিয় লাগেনো দুজন চিনিয়ৰ মানুহে কথা পাতি আছো তুমি মাজে মাজে কিয় সোমাই দিয়া কোৱাচোন মাইকী মানুহটো কি স্বভাৱ চা এনে চিনিয়ৰটো তই মই কেলো তই অভাৰ স্মাৰ্ট তোমাৰ কথাটো কোৱাচোন নহয় চা মাজত কোনোবাই মাতিলে মই একে হজম নহয় তাতে যদি মাইকী মানুহ হাজমলা খাই আজা এইজনী বগী মুৰ্গীজনী এজনী চেলোৱা মুৰ্গীজনী এজনী নিশিজা মুৰ্গীজনী এজনীক চা অমিতাৰ লগত পেছাত ভৰাই 6 হুইচেল মাৰি দিম মই ঐ চৰ খাবি এই তুমি আচলতে কি কথা ক'বলৈ আহিছিলা মোক কেতিয়া চা কিবা হতাশা নে কি কথা ক'বলৈ অহা নাছিলি জানো কোন হতাশা পাহৰিলিয়ে মই আজি কিবা চব পাহৰি গৈছো কি মনত পেলাই দিয়াচোন মনে মনে থাকো